Hey guys, welcome back to my YouTube channel Prakash Vlog. So guys, আপোনালোকে মোক চিনি নাপাব পাৰে, মানে ফেচটো অলপ অচিনাকি লাগিব পাৰে, বাট মই 2020ৰে মই মোৰ ইউটিউব চেনেলত মই ভিডিঅ' আপলোড কৰিছিলোঁ, মই ভিডিঅ' পষ্ট কৰিছিলোঁ, ব্লগাৰ মানে সৰু মানে ব্লগ মই আপলোড কৰিছিলোঁ। চ' 2026 আহি গ'ল, মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। ঘৰৰ কেইবাটাও মানে ঘৰৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। 2026 কেনেকৈ আহি গ'ল, সময় কেনেকৈ গুচি গ'ল, মই ভিডিঅ' বনাম বুলি ভাবি থাকোঁ, বাট মই বনাব পৰা নাছিলোঁ। চ' মই আকৌ মোৰ ব্লগিং জাৰ্নিটো মই আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। 30 ডেজৰ চেলেঞ্জ ল'ম এটা, মানে সদায় মই ভিডিঅ' আপলোড কৰিম। মই ৰাতিপুৱা উঠি কি কৰোঁ, ক'ত যাওঁ, কি খাওঁ, কেনেকৈ কি কৰোঁ, মই এইটো ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখাম বুলি ভাবিছোঁ। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড থাকে তো মোৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো অন কৰি থৈ দিব, আৰু আপোনালোকে মোৰ এইটো চেনেলৰ জৰিয়তে মোৰ ভিডিঅ'খিনি দেখা পাব। চ' আপোনালোকে যদি ইণ্টাৰেষ্ট থাকে তো নেক্সট ভিডিঅ'ত আপোনালোকক দেখা পাম। তো নেক্সট ভিডিঅ' আপোনালোকক ডে 1 হিচাপে দেখা পাব। বাই বাই।